first Deputy Prime Minister and first Home Minister of India, who did this mammoth job and ensured that India remains the way it is. To celebrate his effort and to motivate everyone कि वो क्या एफर्ट था और उनके विज़न को आगे बढ़ाने के लिए, उसी इंस्पिरेशन से काम करने के लिए ये पूरा एक्सरसाइज हम लोगों ने किया है विद डिस्ट्रिक्ट एडमिनिस्ट्रेशन। सर देश रक्षा के लिए आप शपथ भी दिलाए थे सब। जी, ये उसी सेलिब्रेशन का पार्ट है, सबको याद दिलाने के लिए कि वो विज़न क्या था और एज कंट्रीमैन हमारा क्या दायित्व होना चाहिए, क्या ड्यूटी होना चाहिए, उस चीज़ को रिमेंबर करने के लिए कि ये जब घर जाए तो ये चीज़ अपने बच्चों को भी बताएं, परिवार को भी बताएं और एक साथ मिल के हम भारत को आगे ले जा सकें। आज मार्च पास्ट था, इसके पहले कल रन फॉर यूनिटी किया था, साथ में आज प्लेज का था, उसके साथ ये प्रोग्राम था। এটি বিশেষ বিজ্ঞাপন বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে। গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পছন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব। বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব। পালসাৰ, সিটি, প্লাটিনা, এভেঞ্জাৰ, ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালসাৰ N150 খনো পোৱা যাব। ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব। কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পছন্দৰ বাজাজ বাইক ল'ব পাৰিব। ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে। তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী, 2টা হেলমেট ফ্ৰী, ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে। অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক।